हेलो गाइस আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ব্লগ ভিডিঅ'লৈ। তো আজি মই মোৰ ভিডিঅ'টো আমাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু মই চুলিটো কাটি দিলোঁ। আপোনালোকক মোৰ হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্ট কৰি মোক ক'ব পাৰে। আৰু গাইছ মোৰ এইকেইদিন ভিডিঅ' আপলোড কৰোঁতে অলপমান দেৰি হৈছে, কাৰণ গাইছ ইমান কণ্টেণ্ট বিচৰা ইমান সহজ নহয় না। তো কো মই ঘূৰিব যোৱা নাই, একো পূজা বাকী অহা নাই। যেতিয়া লক্ষী পূজা দুৰ্গা পূজা আহিব তেতিয়া আপোনালোকে সদায় কণ্টেণ্ট পাই থাকিব। আৰু আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰক গাইজ। তো আপোনালোকৰ মই ইমান মাহ ধৰি ভিডিঅ' বনাই আছোঁ, লেকিন মোৰ এইটো পেজত ছাবস্ক্ৰাইবাৰে বঢ়া নাই। তো আপোনালোকে ভিডিঅ'টো যাতে লাইক কৰি এইটো ভিডিঅ'ত যাতে লাইক কৰি ফ'ল' কৰি দিব। তো আপোনালোকক ক'ব পাৰে মোৰ ভিডিঅ' চাই আপোনালোকক কেনে লাগে, আৰু আপোনালোকক মই এইটো ভিডিঅ'ৰ পাছত মই আৰু কিবা দেখাব পাৰোঁ আৰু নেদেখাব পাৰোঁ। আৰু আপোনালোকে মোৰ এই মাতটো অলপ ক্লিয়াৰ নাপাব পাৰে, কাৰণ মুঠতে এই যে মাইক ল'ব এই মাইক নাই না, কাৰণ মাইক কিনা পইচা লাগে, পইচা নাই আৰু কেমেৰা কোৱালিটি ইমান ভাল নাপাব পাৰে। তো তাত এডজাষ্ট কৰি ল'ব। তো ভিডিঅ'টো চাই থাকোঁচোন, আৰু ভিডিঅ'টো কিবা নাহিব পাৰে, নাহিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। গাইজ আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনি আছিল। যদি আপোনালোকে কোনো এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো এইকেইদিন আমাৰ এইফালে বৰষুণ দিয়া নাই, তো সেইকাৰণে বহুত গৰম।